ৰাজনীতি হোক বা সমাজনীতি, মিয়া মিয়াৰ শত্ৰু বুলি কোৱা কথাষাৰেই এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। সমাজৰ ভিতৰ চৰত চলি থকা এই অঘোষিত যুদ্ধৰ আঁৰৰ ৰহস্য কি? আমাৰ বিশেষ প্ৰতিবেদনত চাওক। নমস্কাৰ, এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ। বিজেপি চৰকাৰ অহাৰ লগে লগে উচ্ছেদক হ'ব বুলি মিয়া লোকসকলৰ মাজত চলিছে চৰ্চা, কিন্তু তাৰ মাজতেই দেখা গৈছে এক বিপৰীত ছবি। উচ্ছেদক সমৰ্থন কৰিছে স্বয়ং মিয়াই, কিন্তু কিয়? ইয়াৰ আঁৰত কিবা ৰাজনৈতিক সমীকৰণ আছে নেকি এইসকল মিয়াৰ? ভোট কোনে ক'ত দিছে নিজে ক'ব পাৰিব। এই নীলাজ মিয়াটো কেনেকৈ জানে ভোট ক'ত দিছে? এই মিয়া লোকজনে কি ক'লে শুনক। কিন্তু মিয়াকেইটাক যে বিজেপি বিশ্বাস নকৰে এইটো সঁচা। আমি যেখানে ভোট দিম বলে আমি প্রতিশ্রুতি করেছিল যে ভারতীয় জনতা পার্টিকে আমি ভোট দিম, কিন্তু আমার মানুহে ভোটটো দিয়া নাই, যার কারণে নাকি আমি ইহঁতক অলপ অশান্তি দিব বিচাৰিছোঁ। এইখিনিয়ে কথা, যাতে ইহঁতক আমি টেনশ্যনত ৰাখিব পাৰোঁ, কাৰণ ইহঁতক আমাক ষড়যন্ত্ৰ দিছে। সিহঁতক ভোট দিয়াৰ কথা আছিলে, ভোট দিয়া নাই। আমি গোটেই অঞ্চলৰ মানুহক মাতি আনি বুজাই শুনাই আমি কৈছিলোঁ, সকলোৱে কৈছে আমি ভোটটো আমাৰ ভোটটো দিম, কিন্তু এওঁলোকে ভোটটো দিয়া নাই, যাৰ কাৰণে নাকি আমি এই একশ্যন কৰা আৰম্ভ কৰিছিলোঁ। আজি যিহেতু আমাৰ নেলি ১ নং বৰপায়কৰ যিখিনি আমাৰ সংখ্যালঘু বহুতি এলেকা আছিল, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে আমাৰ ভাৰতীয় জনতা পাৰ্টিত ভোট দিম বুলি আগন্তুক দিনত। কিন্তু এই আমাৰ সংখ্যালঘু জনসাধাৰণে প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ ক্ষেত্ৰত আজি আমি বৃহৎ কাৰ্যসূচী হাতত লৈছোঁ। তাৰে প্ৰথম কাৰ্যসূচী আজি ৰাস্তা, যিটো নেকি ৰাস্তা দিয়ে আজি আমাৰ ভাৰতীয় জনতা পাৰ্টি দিয়াৰ সত্ত্বেও এই ৰাস্তা দি যিটো আজি সংখ্যালঘু জনসাধাৰণৰ বহুতো মানুহে অহা যোৱা কৰাৰ যিটো সুবিধা পাইছিল, সেই স্বাৰ্থত আমি আজি ভাৰতীয় জনতা পাৰ্টিৰ হৈ ওলাই কেনে সকলো ৰাইজে আজি যুৱক বন্ধুসকলে একেলগে লগ মাৰ বান্ধি খাৰা হৈ আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছোঁ। এয়া আপোনালোকে দেখা পাওক, আৰু পৰৱৰ্তী কাৰ্যসূচী আগন্তুক দিনত ইয়াতকৈ ডাঙৰ বৃহৎভাৱে হৈ থাকিব, ভয়াৱহ পৰিস্থিতি হ'ব। যিহেতু আমাৰ লগত যিটো নেকি প্ৰতিশ্ৰুতি দিছিল, প্ৰতিশ্ৰুতি ৰক্ষা নকৰাৰ ক্ষেত্ৰত এইটো আমি কাৰ্যসূচী লৈছোঁ। মানুহবিলাকে আমাক প্ৰতিশ্ৰুতি দিছিলে যে আমি এবাৰ বিজেপিক ভোট দিম, কিন্তু এটা মিটিঙত প্ৰায় ৫০০-৬০০কৈ মানুহ হৈছিলে আৰু প্ৰত্যেকটা প্ৰায় ১৪টা মিটিং কৰিছিলোঁ আমি। আমাৰ যিখিনি মানুহ আছিলে মই লৈ পেলাই সেইখিনি কৰি পেলাই তাৰপিছতে তেখেতলোকে এটা কথা কৈছে যে আমাৰ যিহেতু মিনিষ্টাৰক আমাক ভোট দিব, সেইকাৰণে মিনিষ্টাৰৰ লগত আলোচনা কৰি পেলাই আমি কৈছোঁ যে এই অঞ্চলৰ মানুহখিনি আপোনাক ভোট দিব, আপুনি কোনো টেনশ্যন ল'ব নালাগে। কিন্তু আমি ৰিজাল্টৰ পিছত আমি চাইছোঁ যে আমাৰ যি মাইনৰিটি এৰিয়াত যিখিনি আমাৰ বুথ চেণ্টাৰ আছে, আমাক মানে ভোট দিয়া নাই, আমাৰ বিজেপিত ভোট দিয়া নাই। সেইকাৰণে আমাক মনত দুখ পাইছোঁ যে আমাৰ মিনিষ্টাৰ ইমানখিনি কাম কৰাৰ পিছতো যি ভোট দিয়া নাই। এতিয়া আমি ভাবিছোঁ আমাৰ ৰাইজে, গোটেইখিনি ৰাইজে আলোচনা কৰি, পুৰণা যিখিনি মানুহ ইয়াত আছিলে গোটেইখিনি আলোচনা বিলোচনা কৰি পেলাই আমি এটা সিদ্ধান্ত লৈছোঁ যে আজি আমি ইয়াত ৰাস্তা, যিহেতু প্ৰথম কাৰ্যসূচী ৰাস্তাই আমি ইয়াত যিহেতু কাটি আছোঁ, ৰাস্তা যিহেতু ৰাস্তা চাওক আপোনালোকে কাটি আছে, চাওক আপোনালোকে ৰাস্তা যাতায়াত বন্ধ কৰি দিছোঁ। এতিয়া যিহেতু মানুহখিনি যাব নোৱাৰাৰ কাৰণে আমি বন্ধ কৰিছোঁ, যাতায়াত বন্ধ কৰি দিছোঁ আজি। সেইকাৰণে আমি এনেকৈ কৰিম। আৰু আমাৰ যিহেতু ইয়াত বহুত ৰেচন কাৰ্ড আছে, আমাৰ মুছলিম মানুহৰ চব ৰেচন কাৰ্ড কাটি দিম, এটা ৰেচন কাৰ্ড নাৰাখোঁ। আৰু যিবিলাক অৰুণোদয় আঁচনি পাইছে, যিবিলাক ঘৰ পাইছে, চব কাটি দিম একদম। আমি চৰকাৰে কি একশ্যন ল'ব, আমি এতিয়া ৰাইজে একশ্যন ল'বৰ কাৰণে আমি প্ৰস্তুত হৈছোঁ। আজিৰ পৰা আমি কাম যিহেতু আৰম্ভ হৈছে, আৰু আমি যিহেতু ৩-৪টা ঘৰ ভাঙিম, যিখিনি মানুহ ইয়াত বসবাস কৰি আছে, ইয়াত ভোটাৰ নহ'ল, সেইখিনি মানুহ আমি ইয়াৰ পৰা উচ্ছেদ কৰিম আজি প্ৰতিশ্ৰুতি কৰিছোঁ, আৰু আমি একশ্যন আজিৰ পৰা আৰম্ভ কৰিছোঁ।